এনেকে মাৰিছে মাৰিছে কিয় একেবাৰে কাটি বিশ্বক কৰিম ৰ'ব কি হৈছে মোকে বুজাই কওকচোন মোৰ একমাত্ৰ জীয়াই থকাৰ সম্বলকে আইজনী খুন্দিয়াই মাৰিছে ঐ চাল্লা জহনি যোৱা মোক পইচা দে তোৰ দুখ নহয় কি আমাৰ দুখ খা বেটা একে কাপে লৈ যা কি হৈছে ভালদৰে বুজাই কওকচোন 3 মাহ আগতে ই মোৰ একমাত্ৰ ল'ৰাটো খুন্দিয়াই মাৰিছে যোৱা পৰহি আমি ৰবই এই মানুহজনীৰ গাই গৰুজনী খুন্দিয়াইছে বেটা কলিকালৰ জমৰাজ লৈ যাওঁ বল তোক মই থানালৈ নিহে চিধা কৰিব লাগিব এইবাৰে মোক ৰেহাই দিয়ক ঐ ৰেহাই যায় একে কাপে লৈ যাম দে বল থানালৈ বল তোক থানাত নিহে চিধা কৰিব লাগিব ডেকা ওলাইছে আজি ডেকা ওলাইছ তই সেই মানুহজনৰ পুতেকৰ সমান হবি বয়সত কেনেকৈ ডাঙৰক সন্মান কৰিব লাগে তাকো নাজানে ডেকা ওলাইছ শিক্ষা ল'ব পৰা তোৰ টাইমত মাল মছলাই নাই তোৰ দৰে দেশত ডেকাৰ কাৰণে বেবিচাৰ হৈছে সমাজ ৰখাতলৈ গৈছে মই যদি কিবা দোষ কৰিছো তাৰ বিচাৰ হ'ব পুলিচ আদালতত মই যদি কিবা শুনিব লগা আছে তেনে জজ চাহৰ পৰা শুনিম তহঁতৰ পৰা মুঠাও নুশুনো তোৰ দৰে মানসিকতাৰ মানুহৰ কোনে বিচাৰ কৰিব তহঁতৰ দৰে ডেকাৰ কাৰণে আমাৰ দৰে মানুহৰ অকাৰতে প্ৰাণ যাব ধৰিছে লৈ যাম হয় ৰাইজ ইয়াক এই অঞ্চলত চিনি নোপোৱা মানুহ নাই বুলিলে হয় মটৰ ভেহিকুলাৰ ধাৰত অপৰাধত সি 2বাৰ নে 3বাৰ জেলৰ ভাত খাবলগীয়া হৈছে আৰু জেলৰ পৰা ওলোৱা আজি 2 দিন নে 3 দিন নহওঁতে তাৰ 2টা কেছ মোৰ যদি অনুমানটো ভুল হোৱা নাই আৰু ল'ৰাটো আপোনাৰ ইয়াৰ প্ৰথম দোষ ব্যস্ত ৰাজপথত প্ৰয়োজনতকৈ অধিক স্পীডত গাড়ী চলোৱাত আৰু ইয়াৰ 2 নম্বৰ দোষ যধে মধে গাড়ী চলাই য'তে ত'তে এক্সিডেণ্ট কৰি ঘূৰি ফুৰাত ছাৰ অকল ময়ে চলাইছোনে কিমানজনে ৰাস্তাৰ নিৰ্দেশনা মানে গাড়ী চলাইছে কিমানজনে মটৰ চাইকেল চলাওঁতে হেলমেট পৰিধান কৰিছে কিমানখন গাড়ী মটৰ ট্ৰাকৰ ড্ৰাইভাৰে মদক্ষকৈ গাড়ী চলাইছে সেইটোৱে হ'ল তোমালোক বা আমাৰ এইটোৱে হ'ল আমাৰ একোটা ডাঙৰ অপৰাধ আমি যধে মধে গাড়ী চলাই মটৰ ভেহিকুল অমান্য কৰি আমি যধে মধে গাড়ী চলাই এক্সিডেণ্ট কৰি ঘূৰি ফুৰিছো সেইটো হ'ল একোটা ডাঙৰ অপৰাধ কেনে অপৰাধ ময়ে কৰিছো নে কোনেও ভুল কৰা নাই কিন্তু তহঁতে কৰা ভুলৰ ফল আমি কিয় ভোগ কৰিবলগীয়া হয় আমিতো তহঁতক বাধ্য কৰোৱা নাই বাধ্য কৰোৱাৰ কথা আহি পৰা নাই বুজিছ স্কুল কলেজ বিশ্ববিদ্যালয়ত ডিগ্ৰী লৈও আমি সাধাৰণ কথাখিনি কিয় নাজানো ৰাই যে নিজৰ বাও কাষেৰে যাব লাগে ৰাস্তা পাৰ হওঁতে ইফালে সিফালে চাই পাৰ হ'ব লাগে ৰাস্তাত জুম বান্ধি কথা পাতিব নালাগে আৰু কোনোবাই বুকু ফিন্দাই ক'ব পাৰিবনে যে ৰাস্তাৰ কাষত থকা চাইন বোৰ্ডৰ নিৰ্দেশনা মানি চলা বুলি আপুনি একেবাৰে সত্য কথাকে কৈছে ৰাইজ খোজ কৰাৰ পৰা আৰম্ভ কৰি গাড়ী মটৰ চলালৈকে আমি সৰহভাৱে একোৱে কৰিব অপৰাধ প্ৰচণ্ড গতিত গাড়ী চলাই আমি যেনেকৈ সমাজত বিপদৰ সৃষ্টি কৰিছো ঠিক তেনেকৈ আন এচামে খুব লাহে লাহে গাড়ী চলাইও সমাজত বিপদৰ সৃষ্টি কৰিছে হয় ডাঙৰীয়া আপুনি একেবাৰে ঠিক কথাকে কৈছে ৰাইজ আমি ৰাস্তাত কি ধৰণে যান বাহন চলাব লাগিব এইবোৰ নীতি নিৰ্দেশনা আদি দেখা থাকে আৰু এইবোৰ নীতি মানিহে আমি সকলোৱে যান বাহন চলাব লাগিব আজিকালি লক্ষ্য কৰিবচোন প্ৰায়বোৰ চালকে গাড়ীখন চলাওঁতে যেনি তেনি য'ত ত'ত ৰখাই থৈ দিয়ে সেই চালকজনে জানিব লাগিব যে গাড়ীখন ৰখাই থোৱাৰ সময়ত সন্মুখৰ বা পিছৰ গাড়ীখন ওলাই যোৱাৰ সময়ত অসুবিধাৰ সৃষ্টি নহয় সেই চালকজনে জানিব লাগিব যে গাড়ীখন ৰখাৰ লগে লগে তেওঁ হেলমেট ব্যৱহাৰ কৰিব লাগিব ইয়াৰ উপৰিও চালকজনে জানিব লাগিব যে গাড়ীখন চলোৱাৰ সময়ত তেওঁ চিট বেল্ট ব্যৱহাৰ কৰিব লাগিব ইয়াৰ উপৰিও যাত্ৰীবাহী গাড়ীৰ প্ৰতিগৰাকী যাত্ৰীয়ে চিট বেল্ট ব্যৱহাৰ কৰাটো বাধ্যতামূলক হয় ছাৰ তাৰোপৰি মানৱতাৰ খাতিৰত হলেও শিশু বৃদ্ধ গৰ্ভৱতী মহিলা বা বেদ আদি থকা মানুহক গাড়ীত উঠা নমা কৰোঁতে সহায় কৰিব লাগে আৰু আমিও নিজে শাৰী পাতি গাড়ীত উঠিব লাগে নহ'লে ৰাইজ আমাৰ নিজৰ নিৰাপত্তা আমি নিজে নোহোৱা কৰাৰ দৰে হ'ব যাৰ বাবে এখেতসকলে আজি কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে হয় ৰাইজ মই মোৰ ল'ৰাটোৰ দুখ নাই বুলি মই নকওঁ তাৰ দুখ আছিল স্কুল ছুটিৰ পিছত সি গেট খুলি বাহিৰলৈ দৌৰ মাৰিছিল শিক্ষকে বাৰে বাৰে চিঞৰি আছিল নদৌৰিবি আৰু তেনেতে এই ঘটনাটো ঘটি থাকিল কিন্তু ৰাইজ আপোনালোকে কওকচোন মানৱতাৰ খাতিৰত হলেও ই বেটাই এবাৰ খবৰ কৰিব নালাগিছিল নে নাই কওকচোন ৰ'বচোন দাখন ধৰক ছাৰ আপুনি নিজকে এখন দিলে নে আচলতে এখেত আপোনাৰ ভুলৰ কাৰণে মই যে কৰি আহোঁ কিয় এইবিধ নিজকে নিৰ্দেশ বুলি ভাবিছ দাখন ধৰকচোন নীতি নিয়মৰ মাজেৰে গাড়ী মটৰ চলালে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা তেনেই কম জানি থবি আপোনাৰ কথা ভুল মিলাই ময়ো কওঁ ৰাইজ ভাৰত চৰকাৰ
দ্বাৰা ঘটিত মটৰ দিশবোৰ একমতে আমি যদি সকলোৱে যান বাহন চলাওঁ তেতিয়াহ'লে আমি এনেবোৰ দুৰ্ঘটনা কেতিয়াও দেখিব লগা নহয়। ৰাইজ ছাৰে ঠিকেই কৈছে। মই আজিলৈকে এনেকুৱা এখন বাছ নেদেখিলো যিয়ে খিৰিকীৰে হাত মূৰ উলিওৱা নাই। মই এনেকুৱা এজন চালক নেদেখিলো যিয়ে নীতি নিয়মৰ মাজেৰে অভাৰটেক কৰিছে। মই এনেকুৱা এজন চালক নেদেখিলো যিয়ে সুনিৰ্দিষ্ট ঠাইত গাড়ীখন ৰখাই যাত্ৰী উঠা নমা কৰিছে। ৰাইজ এনেকুৱা এজন যাত্ৰী নেদেখিলো যে নিজৰ ভৱিষ্যতৰ কথা ভাবি গাড়ীত শাৰী পাতি উঠা নমা কৰিছে। চাওকচোন ৰাইজ, আমি কিমান অপৰিপাতি জীৱন কটোৱাত মনোনিৱেশ কৰিছো। যদি আমি প্ৰত্যেকজন ব্যক্তিয়ে চিন্তা কৰোঁ বা শিকিবলৈ আগ্ৰহ কৰোঁ বা শিকি লওঁ তেনেহ'লে আমি আমাৰ অকাল মৃত্যুৰ পৰা হাত সাৰিব পাৰিম। গতিকে ৰাইজ, সমাজ থাকিলে যেনেকৈ সমাজৰ নীতি নিয়ম মানি চলিব লাগে ঠিক তেনেকৈ এখন দেশৰ নাগৰিক হিচাপে সেই দেশৰ আইন কানুন মানি চলিবলৈ আমি বাধ্য। তাৰোপৰি ৰাইজ, এইবোৰ কথা বিতংকৈ জানিবৰ বাবে প্ৰতিখন জিলাতে একোটাকৈ এই চৰকাৰী কাৰ্যালয় আছে। মন কৰিলে আপোনালোকে তাৰ পৰাই ট্ৰাফিক ছিগনেল সম্পৰ্কে জানি ল'ব পাৰে আৰু তেতিয়া আপোনালোকে আনকো শিকাব পাৰে। আচলতে সকলো মানুহে যে ট্ৰাফিক ছিগনেল ফল' নকৰে দুই চাৰিজন মানুহে এনেকুৱা ভুল নিৰ্দোষীজনে শাস্তি পাবলগীয়া হৈছে। ঐ ব'ল থানালৈ ব'ল ব'ল। ৰ'ব ছাৰ, যোৱাৰ আগতে মই ৰাইজক এটা কথা অনুৰোধ কৰি যাওঁ। ৰাইজ, মই আপোনালোকক হাত জোৰ কৰি অনুৰোধ জনাইছোঁ, বৈধ লাইচেন্স অবিহনে আপোনালোকে কেতিয়াও গাড়ী মটৰ নচলাব। মটৰ চাইকেল চলাওঁতে সদায় হেলমেট পৰিধান কৰিব। গাড়ী চলাওঁতে সদায় ছিট বেল্ট ব্যৱহাৰ কৰিব। সুৰাপান কৰি গাড়ী মটৰ কেতিয়াও নচলাব। ৰাইজ, মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী মটৰ কেতিয়াও নচলাব, নহ'লে আপোনালোকেও মোৰ দৰে বিপদত পৰিব। আনৰ জীৱন ধ্বংস কৰাৰ অপৰাধ। গতিকে ৰাইজ, আপোনালোকৰ নিজৰ জীৱনৰ সুৰক্ষা দিয়ক। আপোনালোকে নিজে, মই আপোনালোকক হাত জোৰ কৰি অনুৰোধ জনাইছোঁ। ৰাইজ, আপোনালোকৰ নিজৰ জীৱনৰ নিৰাপত্তা দিয়ক আপোনালোকে নিজে। ৰাইজ, ময়ো বয়সস্থ হিচাপে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এই যে আপোনালোকে ঘৰৰ পৰা ওলাই আহিছে, ঘৰৰ আপোনজনে, ঘৰৰ পৰিয়ালৰ সদস্যই আপোনালোকে সুস্থ শৰীৰে ঘৰৰ উভতি যাব বুলি বৰ আগ্ৰহেৰে বাট চাই আছে। গতিকে ৰাইজ, যধে মধে গাড়ী মটৰ চলাই ৰাস্তাৰ চলাচলৰ নীতি নিয়ম উলংঘা কৰি মদ্যপান কৰি আপোনালোকে গাড়ী চলাই নিজৰ জীৱনলৈ বিপৰ্যয় মাতি নানিব। নহ'লে আপোনালোকৰ সন্তান হেৰুৱাব লাগিব, ভাতৃ হেৰুৱাব লাগিব, পিতৃ হেৰুৱাব লাগিব। মনত ৰাখিব ৰাইজ, আপোনাৰ নিৰাপত্তা মানে আমাৰ পৰিয়ালৰ নিৰাপত্তা, আমাৰ পৰিয়ালৰ নিৰাপত্তা মানে আমাৰ সমাজৰ নিৰাপত্তা, আমাৰ সমাজৰ নিৰাপত্তা মানে আমাৰ দেশৰ নিৰাপত্তা।